পৰিৱেশৰ মাজত আজি আমি আহি উপস্থিত হৈছোঁ। আপোনালোকে দেখিছে যে একাঠুমা বোকা পানীৰ মাজত নিজৰ কণ কণ ল'ৰা ছোৱালী লৈ আজি মন্দিয়া ৰাজচক্ৰৰ অন্তৰ্গত এই অঞ্চলত আজি চৰকাৰ প্ৰশাসনে উচ্ছেদ চলাইছে। মই ভাবোঁ যে এই কথাটো আচলতে বৰপেটা জিলা প্ৰশাসনে এটা অমানৱীয় উচ্ছেদ এই মুহূৰ্তত চলাইছে আৰু বৰপেটা জিলা প্ৰশাসনক আমি এই ক্ষেত্ৰত তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ এই কাৰণেই যে যোৱাকালি আজি 5 তাৰিখ, যোৱাকালি আছিল 4 তাৰিখ। 4 তাৰিখে তেওঁলোকক যিখিনি ঘৰ আছিলে সেইখিনি ঘৰ ভাঙি লৈ যাবলৈ কৈছিল, কিন্তু 3 তাৰিখৰ পৰা অসমত নেৰানেপেৰা বৰষুণ চলি আছে, শিলাবৃষ্টি চলি আছে, ধুমুহা বতাহ চলি আছে। তেনে সময়ত জিলা প্ৰশাসনে অন্ততঃ এই মানুহখিনিৰ লগত আলাপ আলোচনা কৰি অন্ততঃ বতৰৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে এই উচ্ছেদ অভিযানটো কিন্তু স্থগিত ৰাখি 2 দিনৰ পিছত তেওঁলোকে উচ্ছেদ অভিযান কৰিব পাৰিলেহেঁতেন বা ৰাইজক এই সুবিধা এটা দি পেলাই তেওঁলোকক ঘৰ বাৰী লৈ যাবলৈ সুবিধা দিলেহেঁতেন। কাৰণ ৰাইজ কিন্তু সত্ৰৰ মাটি বেদখল কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ পক্ষপাতি নহয়। আচলতে আমিও কৈছোঁ, আমিও স্পষ্টকৈ কৈছোঁ যে সত্ৰৰ মাটি কোনোবাই দখল কৰিব এইটোত আমি সমৰ্থন নকৰোঁ। সত্ৰৰ মাটি বেদখলমুক্ত হ'ব লাগিব, এইটো আমাৰো দাবী। কিন্তু আজি কিহৰ কাৰণে আজি সত্ৰৰ মাটিত আজি এইসকল মানুহ আজি গৃহ তুলিবলগীয়া হৈছিল বা থাকিবলগীয়া হৈছিল? নিশ্চিতভাৱে এইসকল মানুহ গৰাখহনীয়া পীড়িত ভূমিহীন মানুহ। গতিকে বৰপেটা জিলা প্ৰশাসনৰ প্ৰথম দায়িত্ব আছিলে যে তেওঁলোকক এটা সত্ৰৰ মাটিখিনি মুক্ত কৰাৰ যি মানে আছিলে সেই মুক্ত কৰাৰ লগতে তেওঁলোকক এটা সংস্থাপনৰ ব্যৱস্থা তেওঁলোকে কৰি দি পেলাই তেওঁলোকে মাটিখিনি তেওঁলোকে বেদখলমুক্ত কৰিব লাগিছিলে আৰু তাত আমাৰ সকলোৰে পূৰ্ণ সহযোগিতা থাকিব। কিন্তু প্ৰশাসনে তেওঁলোকক এই বৰষুণৰ মাজত বোকা পানীৰ মাজত তেওঁলোকক এনেকুৱা ধৰণে বুলডোজাৰ লগাই বা তেওঁলোকক বুলডোজাৰ গাড়ী মটৰ আনি আৰক্ষী বাহিনী আনি আতংকময় পৰিৱেশ সৃষ্টি কৰি তেওঁলোকক যি ৰাতি আজি খাবলৈ নাই, তেওঁলোকক থাকিবলৈ ঠাই নাই, ওপৰৰ পৰা বৰষুণ পৰি আছে, তেনেকুৱা এটা পৰিৱেশত দিয়াটো কোনো পদ্ধতিৰে গ্ৰহণযোগ্য নহয়। মই ভাবোঁ যে সম্পূৰ্ণভাৱে মানৱতা উলংঘন কৰা হৈছে আৰু ইয়াত মানৱতাৰ পৰিপন্থী কাম কৰা হৈছে। গতিকে আমি অসমৰ মুখ্যমন্ত্ৰীক দাবী উত্থাপন কৰিছে, সত্ৰৰ মাটি বেদখলমুক্ত কৰিছে, ৱেল এণ্ড গুড, আমি সদায় ৱেলকাম জনাম। কিন্তু ইয়াত যিসকল গৃহহীন ভূমিহীন মানুহ আছিলে তেওঁলোকে নিজৰ সম্পত্তি নিজৰ সতি সন্ততিক জীয়াই ৰাখিবৰ কাৰণে অন্ততঃ এটাকে ঘৰ তুলি তেওঁলোকে জীয়াই আছিলে, সেইখিনি মানুহক এই অঞ্চলতে তেওঁলোকক থাকিবৰ কাৰণে সা সুবিধা কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে। OMC के नाम से किसानों को सही गुणवत्ता एवं सही दाम में कीटनाशक देने के उद्देश्य से आपके बीच आई है इफ्को MC का इगाव, एक नई श्रेणी का कीटनाशक जो प्राकृतिक रूप से पाए जाने वाले एवरमेक्टिन से बनाया जाता है। जब ये खाने के रूप में सुंडियों के पेट में जाता है तो तुरंत असर दिखाता है और सुंडियां पत्ते खाना बंद कर देती हैं। धीरे धीरे उनकी मांसपेशियां सिकुड़ने लगती हैं और सुंडियों को लकवा मार जाता है। इस तरह ये सुंडियां काली पड़कर 2-4 दिन में मर जाती हैं। इगाओ हर प्रकार की सुंडियों का सभी अवस्थाओं में नियंत्रण करता है। इफ्को MC का पूरे देश में सही दवा सही दाम का सिद्धांत, जिसके अंतर्गत हर उत्पाद बेहतर गुणवत्ता में एक निश्चित दाम में उपलब्ध होता है, जो आपको कहीं नहीं मिलेगा।